হেল্ল' এভৰিৱান আপোনালোকে ভাইটিৰ ভিডিঅ'ৰ জ'নৰ বহুতকেইটা ক্লিপ দেখিলেই মই যিহেতু সৰুকৈ দিছিলোঁ কেইটামান ভিডিঅ' আজি ভাবিলোঁ সম্পূৰ্ণ ভিডিঅ' এটা বনাই দেখাই দিওঁ এয়া ৰাতি বস্তুখিনি পেকিং কৰি থকা হৈছে তামোলৰ পটাখন খুৰী আৰু মই মিলি পেলাই বনাই আছোঁ এয়া আৰু এইফালে মামুদ আৰু ভাইটিটোৱে মিলি পেলাই ৰিবন লগোৱা কামখিনি কৰি আছে এইফালে আবা তাৰপিছত এইফালে আকৌ আমাৰ ল'ৰাটোৱে নাচাই দেই তললৈ মুখ কৰি বহি আছে দাদা শুইদিহঁতো আছিলে বহুত দেৰিলৈকে তাৰপাছত এইফালেখিনি পেকিং চেকিং কৰা হ'ল ড্ৰাই ফ্ৰুটছৰ প্লেটখন আকৌ কি হ'ল সি সৰু আনিলে কাৰণে চাৰিটাহে দিব পাৰিলে বাকীখিনি আকৌ মই মেনেজ কৰি পেলাই বেলেগকৈ পেকিং কৰি দিবলগীয়া হৈছে আৰু এইফালে ৰাতিপুৱা এইখিনি চব ৰেডি কৰি মেলি ওলাই আছে মই এইফালে ক্ষীৰ অকণো বনাইছিলোঁ যিহেতু জোনাবাক মাতিছিলে দুৱাকণ কৰাবলৈ আৰু চবেই ওলাই মেলি হৈ গ'ল চব ওলাই মেলি হৈ যোৱাৰ পাছত চবতকৈ লাষ্টত মই ওলাবলৈ গৈছোঁ বায়েক হিচাপে অকণমান মোৰ দায়িত্বটো বেছি আছিলে যিহেতু মা গাটো বহুত বেছি বেয়া আছিলে জ্বৰ আছিলে আৰু ঘৰৰ বাকীখিনি কামো দৈনন্দিন কামখিনি কৰিবলগীয়া হৈছিলে কাৰণে জোৰোণৰ সম্পূৰ্ণ দায়িত্ববোৰ মই ল'বলগীয়া হৈছিলে মাহমুদেও বহুতখিনি কৰিছে ককায়েকৰ জোৰোণ বুলি বেচেৰাটোৱে আৰু এইফালে ওলাই মেলি আহি আছোঁ আবাক লগত লৈ পেলাই আৰু ডাঙৰজনী গ'ল জেঠুৱেকৰ লগত গাড়ীবোৰ যিটো খালী গৈছিলে আমি সোমাই মেলি আহিলোঁ আহি পেলাই সিহঁতৰ তাত পাই গ'লোঁ সি চফা খালোঁ এয়া বহি আছে যেনে হ'ল বা আমাৰ দাদাৰ ছোৱালী তাৰপৰা এয়া বৌ এইফালে ফটোগ্ৰাফাৰে ফটো মাৰি আছে তাৰপিছত এইফালে ভণ্টি নানী মাহঁত চব বহি আছে এইফালে পাছফালে মাহী সেয়া খুৰী মই এইফালে ভিডিঅ' কৰিছোঁ এয়া হ'ল আমাৰ খুৰী কইনাঘৰ মানুহ সেইফালে বহি আছিলে আৰু এয়া আমাৰ বোৱাৰী আৰু মানে আমাৰ 3 নম্বৰজনী ছোৱালী বুলি আমাৰ মামাৰ ছোৱালী তাৰপাছত এইফালে দোৱা চোৱা কৰিলে কথা বতৰা হ'ল কথা বতৰা পতাৰ পাছত বায়ে কাপোৰ কানিবোৰ দেখাই মেলি আমি গ'লোঁ কইনাক কাপোৰ পিন্ধাবলৈ মায়ে আঙুঠি পিন্ধালে আঙুঠি পিন্ধাৰ পাছতে আমি গৈছোঁ কইনাক কাপোৰ পিন্ধাবলৈ আৰু এই কাপোৰ পিন্ধাই থকা যদি তাইৰ লগৰ ছোৱালীয়ে হয় আমি এইবোৰ কৰিবলগীয়া নহয় তাইৰ লগৰ ছোৱালীকেইজনী ধুনীয়াকৈ পিন্ধাই মেলি দিলে কাপোৰ কানি পিন্ধাই হৈ গ'ল এইফালে দৰা কইনা এইফালে পজ দি আছে ফটো মাৰিবৰ কাৰণে বাবুকে আঁতৰি দিচোন তই অকণমান আনি মেইন কামখিনি হৈ যোৱাৰ পাছত আমি আহি গ'লোঁ খানা খাবলৈ আৰু এইফালে আমাৰ কইনা আৰু মই খাই আছোঁ আৰু ইমান এটা ভাল লগা দিন ভাইটি জীৱনত ইমান ডাঙৰ দিন ইমান ফূৰ্তি দিনত কিন্তু মালৈ মনত পৰিবলৈ মাজে মাজে ইম'চনেল হৈ গৈছিলোঁ ডাঙৰ মা যিহেতু আমাৰ জীৱনত ডাঙৰ মুহূৰ্তটো আপোনালোকে চবেই জানেই আপোনাৰ যিটো আব্বা অকণমান বেছি ইম'চনেল হৈ আছে তাৰো মাক নাই এইফালে আমাৰ দৰাৰ এণ্ট্ৰিটো চাওক অকণমান দৰা কইনাৰ বেছি লাজুকীয়া হয় এয়া আবাই তামোল লৈ থকা সময়খিনিত আৰু এয়া হৈছে তেওঁ আৰু এইফালে মই